এখন গাঁৱত এহাল খেতিয়ক মানুহ আছিলে। এদিন গিৰিয়ে শুই থাকোঁতে ঘৈণীয়েকে আহি ক'লেহি যে ৰাতিপুৱা আহি ঘৈণীয়েকে গিৰিয়েকক ক'লে যে হেৰা শুনিছা, গোটেই ভঁৰালৰ ধান চিটিৰ বিটিৰ হৈ পৰি আছে, তুমি সোনকালে উঠি পেলাই চোৱাহি। খেতিয়কজন উঠি আহি দেখিলে যে গোটেই ভঁৰালৰ ধান চিটিৰ বিটিৰ হৈ আছে, নিগনিয়ে এন্দুৰে খাই শেষ কৰিছে। খেতিয়কজনে বহু চিন্তা কৰি নেউল এটা পুহিবলৈ লৈ আহিলে। নেউলটোক তেওঁ নিজৰ ভাত গাখীৰ আদি দি পেলাই মৰমেৰে ৰাখিছিলে। খেতিয়কজনে নেউলটোক কৈছিলে, মোৰ ভাগৰ গাখীৰ ভাত খাই তই এন্দুৰ সাপ নিগনি মোৰ ভঁৰালত সোমাব নিদিবি। তো খেতিয়কজনক ভঁৰালত সাপ সোমাব দিয়া নাছিলে, এন্দুৰ নিগনি আদি খেদাইছিলে। নিজৰ কৰ্তব্য নেউলটোৱে পালন কৰিছিলে। খেতিয়কজনে নেউলটোক গাঁতৰ মুখত ৰখাৰ বাবে এন্দুৰ নিগনিবোৰে ওলাব সোমাব নোৱাৰা হ'ল। আহাৰ বিচাৰি কোনোবাই ওলাই আহিলে নেউলটোৱে ধৰি খায়। এনেকৈ কিছুদিন পাৰ হ'ল। এন্দুৰ নিগনিবোৰেও নেউলৰ ভয়ত গাঁতৰ মুখত ওলাব নোৱাৰা হ'ল, কাৰণ কৃষকে নেউলক গাঁতৰ মুখতে ৰাখিছিলে। এদিন নেউলটোৱে এন্দুৰ বিচাৰি ঘূৰি ফুৰোঁতে খেতিয়কজনে অনা ক'লা ৰঙৰ টেমা এটাত সোমাই পৰিল। খেতিয়কজনৰ ঘৈণীয়েকে এই কথাষাৰ দেখি আচৰিত হ'ল যে নেউলটো ৰঙৰ টেমাত সোমাই আছে। খেতিয়কজনৰ ঘৈণীয়েকেও লগালগ ভঁৰালত ধান সামৰি থকা খেতিয়কজনক আহি ক'লেহি যে এন্দুৰটো ৰঙৰ টেমাত সোমাই গোটেই ক'লা হৈ আছে। খেতিয়কজনেও লৰালৰিকৈ গৈ দেখিলে যে গোটেই নেউলটো ক'লা হৈ আছে। ক'লে যে তই সোমাবলৈ ঠাই নাপালি, মই না ক'লা ৰঙৰ টেমাটোতহে পালি, সোমাবলৈ গোটেইটো ক'লা হৈ আছো। নেউলটোৰ আগৰ ৰং সলনি হৈ ক'লা হৈ পৰিল। ক'লা বৰণীয়া নেউলটোক এন্দুৰবোৰে চিনিব নোৱাৰি পুনৰ গাঁতৰ পৰা ওলাই ঘূৰি ফুৰিবলৈ ধৰিলে। নেউলেও সেই সুযোগতে ২-৩টাকৈ এন্দুৰ পুহি পেট পূৰাই খাবলৈ আৰম্ভ কৰিলে। এই কাহিনীটোৰ পৰা আমি বুজিলোঁ যে ৰং সলনি হ'লেও দুষ্টৰ স্বভাৱ কেতিয়াও সলনি নহয়।